গোটেইখিনিকে এৰি দি অকল সেইখিনি টাৰ্গেট কৰিলে আমাৰ জনজাতীয় মানুহকেইটাক এফেকশ্যন কৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিছে নে কোনে কৰিছে নে এটলিষ্ট মানে এখেতসকলে এফেকশ্যন কৰাৰ আগতে এটা জাননী দিব লাগে আৰু এইখিনি আমি কল্যাণ আশ্ৰম পৰিয়ালৰ তৰফৰ পৰা আমি দীক্ষাৰ কৰিছোঁ আৰু আমি চৰকাৰক উচিত তদন্ত কৰি এই এভেকশ্যন কৰা পৰিয়ালসকলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম চৰকাৰক কল্যাণ আশ্ৰম পৰিয়ালৰ পৰা আমি দাবী জনাইছোঁ আৰু ভৱিষ্যতে যদি তেনেকৈ কৰে জনজাতীয় মানুহসকলক এনেও সদায় আমাক এনেকৈ উৎপীড়ন কৰি সদায় আমি নেগলেক্টেড কৰি আহিছে ভৱিষ্যতে আৰু এনেকৈ কৰিলে আৰু আমাৰ জংগী আন্দোলন আৰম্ভ হ'ব ইয়াত গতিকেলৈ আমি যোৱাকালি আমি গম পোৱাৰ লগে লগে পল্টন বজাৰৰ পৰা আমি আমাৰ বিষয়ববীয়াসকলে কল্যাণ আশ্ৰম পৰিয়াল আমি খবৰ ল'ব আহিছোঁ আমি এখেতসকলৰ দুখত এষাৰ মাতিব আহিছোঁ আমি আকৌ এবাৰ অসম চৰকাৰক কৈছোঁ ইমিডিয়েটলি আপোনালোকে এই ব্যৱস্থাটো কৰক আৰু সেই মানুহকেইটা ৰিহেভ কৰিবৰ কাৰণে আপোনালোকে এটা ব্যৱস্থা গ্ৰহণ কৰক কাৰণ আপোনালোকে এতিয়া যদি ভিডিঅ'টো অকণমান ঘূৰাই পাহাৰত দেখাওঁ সন্দেহযুক্ত বহুত নাগৰিকে ইয়াৰ তলত বহুত বসবাস কৰি আছে এইসকলক আজিলৈকে এভেকশ্যন কৰা নাই অকল সেই আমাৰ ট্ৰাইবেল মানুহসকলে এভেকশ্যন কৰিছে এই ক'বলৈ গ'লে গুৱাহাটীখন ট্ৰাইবেলৰে গুৱাহাটী আপোনালোকে আৰু দুনাই এই ভূমিলৈকে আপোনালোকে পদাৰ্পণ কৰিবলৈ অকণমানো আৰু যাতে যেন হেৰি নকৰক আপোনালোকে আৰু ভৱিষ্যতে কৰে তাৰ বাবে আমি জংগী আন্দোলন কৰিম চৰকাৰৰ লগত যে ট্ৰাইবেলৰ নেতাসকলে আছে বৰ ট্ৰাইবেলৰ মিনিষ্টাৰ হৈ আছে সেইসকলক কি ক'ব মই সেই ধিক্কাৰ কৰিছোঁ মোৰ লাজ লাগে নিজকেও ট্ৰাইবেল বুলি ক'বলৈ সেই মহান মহান ট্ৰাইবেল নেতা আমাৰ মিচিং হৈয়ে হওক আমাৰ বড়োৱে হওক ৰাভাই হওক মহান মহান ব্যক্তি দিছপুৰত বহি আছে একো লাজ পাব লাগে আপোনালোকৰ আমাৰ নিজৰ ভনী বাইদেউ মা এই বয়সস্থ আই মাতৃসকলে ইয়াত এই কালি ধুমুহাত কেনেকৈ আছে আপোনালোকে অলপ খবৰ লৈছে লাজ পাব লাগে আপোনালোকে দিছপুৰত থাকি পিনি গতিকেলৈ আৰু এই ঠাণ্ডাত আপোনালোকে এই মাতৃগৰাকীক চাওক আপোনালোকে 60-70 years old আৰু ভাৰত চৰকাৰে ফৰেষ্ট ৰাইটত আমাৰ জনজাতি মানুহসকলক ফৰেষ্ট ৰাইটত থাকিবৰ কাৰণে আমাক অনুমোদন দিয়া হৈছে আৰু কোন ইয়াত ফৰেষ্ট অফিচাৰে এভেকশ্যন কৰিছে এখেতক ইমিডিয়েটলি অসম চৰকাৰে আৰু মাননীয় ফৰেষ্ট মিনিষ্টাৰ যদি শুনি আছে আপুনি ইমিডিয়েটলি ছাছপেণ্ড কৰক এখেতক নহ'লে অন্যথা আমি গোটেই ট্ৰাইবেল সমাজে আমি এতিয়া জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আমি बिनिफ्राय थांनो हानाय नङा दे जोंनो थाइ होनांगोन सरकारा दा गोदाव सोराव जाजोबबाय आलाय बाथा माबानि जाजोबबाय फिसा फिसौ गोदाव सोराव जाजोबबाय बेफोरखौ मोनसे थाइ खालामना होनांगोन सरकारा आसलिफ्रा मोजाङै नायनांगोन